নমস্কাৰ, আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত গাহৰি ঘাঁ হ'লে কি কৰিব আৰু ঘাঁ হোৱাৰ মেইন কাৰণটোৰ ওপৰত অলপ কথা পাতিম। লগতে এই ভিডিঅ'টোৰ যোগেদি গাহৰি ঘাঁ হ'লে আপুনিও ঠিক কৰিব পাৰিব। এতিয়া আহোঁ ভিডিঅ'টোৰ টপিকৰ ফালে। সাধাৰণতে গাহৰি ঘাঁ হোৱা মেইন কাৰণ এটা হ'ল ৰছীৰে গাহৰি বান্ধি থোৱা। ৰছীৰে গাহৰি বান্ধিলে টানা আজোৰা লাগিলে ৰছীডালৰ গাঁঠিবোৰ টাইট হৈ যায়। সেই ৰছীডালে গাহৰিৰ গল বা পিঠি কাটি দিয়ে আৰু এনেকৈ অলপ অলপকৈ বাঢ়ি গৈ এটা সময়ত ঘাঁ হৈ দেখা দিয়ে, যাৰ ফলত গাহৰিৰ ঘাঁ হয়। ভালকৈ বান্ধিব নজনাৰ ফলতো দেখা দিয়ে, কাৰণ গাহৰিৰ মাংসটো চৰ্বি আৰু বৰ কোমল। এতিয়া আহক ইয়াক কেনেকৈ ঠিক কৰিব। এইটো দেখিছে জাম্বো হিল, এইটো এটা মলম হয়। আপোনালোকৰ ওচৰত থকা ভেটেনেৰীত গৈ এইটো আপোনালোকে আনি লগাব পাৰে। স্প্ৰেও পাব, আৰু এইটো মলম হয়। স্প্ৰে মলম আপোনালোকৰ যিটো সুবিধা হয় আনি লগাই দিব। অতি কম সময়ৰ ভিতৰত ঘাঁ শুকাবলৈ আৰম্ভ কৰে, আৰু এইটো প্ৰাইচটো আছিলে 100 টকা। আৰু আপোনালোকৰ গাহৰিৰ ঘাঁ হ'লে নিজে নিজে শুকাই যাব বুলি ৰৈ নাথাকি এইটো লগাই দিব। খুব সোনকালে আপোনালোকে এটা ভাল ৰিজাল্ট পাব। আৰু আজি ভিডিঅ'টোত ইমানখিনি আছিলে। ভিডিঅ'টোৱে যদি আপোনালোকক অলপ হ'লেও হেল্প কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে উন্নত মানৰ গাহৰি পোৱালি লাগিলে আমাৰ লগত যোগাযোগ কৰিব পাৰে। ধন্যবাদ।